নমস্কাৰ বন্ধুসকল, মই ৰিজুৱে মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই চাগে। আজি ভিডিঅ'টোৰ ৰেচিপিটো কি হ'ব আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে। তাকে আমি আৰম্ভ কৰোঁচোন প্ৰথমৰ পৰা কি হয়। প্ৰথমতে ঢেকীয়া কেইডালমান বুটলি লওঁ। আজিৰ ৰেচিপিটো যিহেতুকে ঢেকীয়া থাকিব। ৰেচিপিটো টেঙা হ'ব। ইয়াত ঔটেঙাও থাকিব। ঔটেঙাটো অলপ বেছি দিলে ভাল হয়, খাবলৈ ভাল লাগে। টেঙা ৰেচিপি হয় যিটো বইলে ঢেকীয়া বুটলা হৈছে আৰু আমি ঔটেঙা চাব লাগিব। ঔটেঙা দিম যিহেতুকে ঔটেঙাটো অকণমান বেছি দিব লাগিব। টেঙা হ'লে ভাল লাগিব। ঔটেঙা গছ চাওঁ ব'লা। কি ধুনীয়া পৰিৱেশ। ঔটেঙা গছ পাই গৈছে এজোপা। চাওঁ এতিয়া পাৰি। দেখা নাই, চাই লওঁ হ'লেও। আজি বইল মাছ বনাবলৈ লৈছোঁ। ঔটেঙা ঢেকীয়া আৰু মাছৰ জোল, সৰু মাছ। তাকে চাই লওঁ। এজনৰ জোখাৰ বনাবলৈ লৈছোঁ মই বস্তুখিনি। ঢেকীয়াখিনি এতিয়া কুটি ল'ম মানে হাতে ছিঙি ল'ম আৰু। ঢেকীয়া টান ঠাৰিখিনি নিদিওঁ, এনেই পাতকেইটাহে দিওঁ। টান ঠাৰিখিনি দিলে খাই ভাল নালাগিব পাৰে। ঔটেঙা লৈছোঁ, এইটো থেতেলিয়াই ল'ম অলপ, তেতিয়া তাৰ ৰসটো ওলাব। তাৰপিছতে পিঁয়াজ কাটি লৈছোঁ। পিঠাগুড়ি দিছোঁ। মই যিহেতুকে বইল কৰিম আজি, অকণো ফ্ৰাই নকৰোঁ বস্তুটো। এনেকৈ হাফ ফ্ৰাই কৰি বনাব পৰা যায় এইটো। সেইভাগে মই বেলেগ এদিনা দেখাম, হাফ ফ্ৰাই কৰি ঔটেঙা ঢেকীয়াৰ সৈতে। তাৰপিছতে এইটো মচুৰ দাইল লৈছোঁ, আদা নহৰু খুন্দা। ইয়াতে অকণমান ৰং উঠিবলৈ মই হালধি লৈছোঁ। তাৰপিছতে অকণমান জালুকৰ গুড়ি আছে, অকণমান গোটা ধনিয়া আৰু জিৰাৰ গুড়ি অকণমান লৈছোঁ, বেছি নাই লোৱা। 3টা পকা জলকীয়া লৈছোঁ, ঘৰৰ গছৰ। বাকীকেইটা কাটি ল'ম এতিয়া আমি। আপোনালোকে এইটো পটাত এনেকৈ থেতেলিয়াই ল'ব পাৰে, য'তে সুবিধা হয়। মই ইয়াতে দি দিছোঁ আৰু অলপ থেতেলিয়াই। য'ত সুবিধা হয় তাতে থেতেলিয়াই ল'ব পাৰে। অলপ এনেকৈ কৰিলে ৰসটো ভাল ওলায়। জেগা নাই, অলপ কাটিও দিওঁ। এইখিনি অকণমান লেৰেলাই লৈছিলোঁ ৰ'দত দি। ঢেকীয়াখিনি লেৰেলাই নল'লেও ভালেই লাগে খাই। পিঠাগুড়িটো এইটো যদি তেল মাৰে আপোনালোকে অকণমান, তেতিয়া পিঠাগুড়ি সলনি
বগা সৰিয়হৰ গুড়ি দিব পাৰে অকণমান গ্ৰেভি টাইপ হ'বলৈ। এতিয়া আমি বনাই ষ্টাৰ্ট কৰিম। এইটো নিমখ হয়, অকণমান দি দিছোঁ ইয়াত। আপোনালোকে ডাইৰেক্ট বইলকৈ নিদিলেও এনেদৰে অকণমান ৰ'ষ্ট কৰিও দিব পাৰে। কিছুমানে ডাইৰেক্ট বইল দি দিলে, এনেকৈ ফ্ৰাই নকৰাকৈ বইল কৰি ফ্ৰাই নকৰাকৈ দি দিলে বইলত কেঁচেমা গোন্ধ এটা আহে। বুলি ভাবিয়ে কিন্তু কেঁচেমা গোন্ধটো মই ইমান নাপাওঁ। হালধি দি দিছোঁ। তেল নমৰাকৈ ডাইৰেক্ট মাছখিনি যদি বইলত দি দিয়ে, তেনেদৰে দিলে টেঙাটো অলপ বেছি দিব লাগে। তেতিয়া একো কেঁচেমাও নুগোন্ধায়, খায়ো বেয়া নালাগে, ভাল লাগে। আৰু যদি সেইদৰে দিব নোৱাৰে, তেনেহ'লে এনেকৈ নিমখ অকণমান, হালধি অকণমান আৰু অকণমান তেল দি সানি লৈ জুইত নহ'লে কেৰাহী নহ'লে টাৱাত অকণমান সেকি ল'ব পাৰে। জুইত অকণমান এঙেঠাত অকণমান দি দিলেও হয়। এইদৰে খৰিকা এডালত লগাই সানি লৈছোঁ আমি। এতিয়া গেছটো জ্বলাই লওঁ। ইয়াত অকণমানো তেল নাই তাৱাখনত। অকণমান গৰম হ'বলৈ দিম। অকণমানো মই তেল দিয়া নাই ইয়াত, অলপ গৰম হ'বলৈ দিলোঁ। টাৱাখন গৰম হ'বলৈ দি ইয়াতো তেলটো অলপ সানিয়ে থৈছোঁ, এটা দি দিম। জুইত হ'লে এনেকৈ ইয়াত মাজেদি খৰিকা খুচি অলপ সেকাই ল'ব পাৰে, শুকান নিচিনা হ'ব। দি দিছোঁ। যিহেতুকে মই সৰু মাছ দিম, মই এনেকৈ কৰি নাখাওঁ। সৰু মাছ দি ডাইৰেক্ট দি দিম মই। ডাঙৰ মাছো মই ডাইৰেক্ট দি দিওঁ, এইদৰে নকৰোঁ, ডাইৰেক্ট বইলত দি দিওঁ। অলপ দেৰি পিছত আকৌ এইটো উদঙাই আকৌ লুটিয়াই দিম। ঢাকি দিম, লুটিয়াই আপোনালোকক দেখাম। 5 মিনিটমান ঢাকি থোৱাৰ পিছত সেইটো উলটিয়াই দিম। অকণমান তেল এৰিছে, মাছকেইটাত যে সানি লৈছিলোঁ, মাছকেইটাৰ পৰা অকণমান তেল এৰি দিছে। হ'লেই আৰু বাকী এই লুটিও ধুনীয়াকৈ সিজিছে অকণমান। আপোনাৰ এইটো প্ৰচেছ কৰোঁতে 10 মিনিটমান লাগিবও পাৰে। 10 মিনিটমান লাগিলে লুটিও সিজি গৈছে, এইটো দেখিছে অলপ। এতিয়া আমি জোলত দিওঁ বুলি ক'লে দিব পৰা হৈ গ'ল আৰু। দুইটা লুটি অলপ অলপ সিজি গৈছে।
যোনসকলে তেল নিদিয়াকৈ খাব নোৱাৰে তেওঁলোকে এইটো প্ৰচেছত কৰি ডাইৰেক্ট জোলত দি দিব পাৰে আৰু দুটা চাইড সিজিব অকণমান সিজিছে আৰু বাকীখিনি জোলতে সিজিব নে কি কয় মইতো এভাগে খাই দিম আৰু সেইকেইটা মই জোলত নিদিওঁ হ'ব প্ৰথমতে নহৰু আদাখিনি দি লৈছোঁ তলত আৰু হালধিটো কি জালুকৰ গুড়ি কিবা কিবি দি দিছোঁ হৈছে ধনিয়া আৰু জিৰা গোটা পিছা অকণমান আৰু ইয়াতে জালুকৰ গুড়ি অকণমানো আছে এইখিনি প্ৰথমতে দি লৈছোঁ এইখিনি ওপৰত দিলে চিটিটোত লাগি যায় কাৰণে ঢাকনখনত লাগি যায় কাৰণে ইয়াতে সেইকাৰণে বস্তুখিনি তলত এইখিনি গুড়িখিনি দিছোঁ যেতিয়া হুইচেল মাৰে ঢাকনিখনত লাগি যায়তো এনেকৈ তলত দিলে পটককৈ ওপৰলৈ গুচি নাহে তাৰপিছত দিম ঢেকীয়াখিনি ইয়াতে খুতৰা দুডালমান দিওঁ বুলিলেও পাৰে আপোনালোকে আৰু নৰসিংহ দিওঁ বুলিলেও পাৰে নিজৰ কথা যিহেতুকে খুতৰা মোৰ ওচৰত এতিয়া নাই দিয়া নৰসিংহ গছজোপাও ছিঙি শেষেই কৰিছোঁ কিবা কিবি বনালে নৰসিংহ গছজোপা ওচৰলৈ পুৰা চুঁচৰি যাওঁ সকলোখিনি দি দিছোঁ যিহেতু ভাতৰ লগত খাম বেলেগ একো ভাজি চাজি নলওঁ কাৰণে এই মচুৰ দাইলখিনি দি দিছোঁ এইখিনি পিঠাগুড়িখিনি অলপ বেছি নিদিওঁ অলপ নিমখ দিব লাগিব জলকীয়া দি দিছোঁ জলকীয়াকেইটা ভাঙি দিওঁ বুলিলেও পাৰে কিন্তু মই এইখিনি মাছকেইটা দি দিছোঁ জলকীয়াকেইটা এতিয়া ভাঙি নিদিওঁ মই জলকীয়াকেইটা পিছতহে ভাঙি দিম বেছিকৈ দি দিছোঁ খাই ভাল লাগিব জোল অকণমান মোৰ ডগী এটা আছে মানে তাকো দিম নিজেও খাম সেইকাৰণে জলকীয়াকেইটা এতিয়া ভাঙি নিদিওঁ সৰু ল'ৰা ছোৱালীক খুৱাবলৈ হ'লেও আপোনালোকে জলকীয়াখিনি এনেকৈ গোটাকৈ দি দিব পাৰে জলকীয়াকেইটা গোটা কৰি মানে পিছত মানে চিটি মৰাৰ পিছত ভাঙি দিওঁ বুলিলে পাৰে তেতিয়াহ'লে প্ৰথমতে ভাঙি দিলে যিহেতু জ্বলা হয় মানে পাছত ভাঙি দিব পাৰিলে দি দিলোঁ এতিয়া চিটি মাৰিবলৈ দিম নহ'লে মই কেৰাহীতে বনালোহেঁতেন এতিয়া টাইমটো বহুত হৈ গৈছে ৰাতি কেৰাহীত বনাই থাকিলে বহুত টাইম হ'বগৈ যিহেতুকে 9:30 মান হ'লেই চাগে টাইমটো কেৰাহীত উতলাই থাকিলে বহুত টাইম লাগিব অকণমান চিটি মৰাৰ পিছত অলপমান উতলাই দিম আৰু চিটি মাৰি খুলি চাইছোঁ আপোনালোকে যেতিয়া কেৰাহীত বনালে তেতিয়া মানে উতলাব অলপ পানীখিনি উতলাই সকলোখিনি বস্তু দি যেতিয়া পানীখিনি উতলোৱাৰ পিছত উতলালে মানে তাৰপিছত পানীখিনি উতলিব যেতিয়া আপোনালোকে মাছকেইটা দিব
নতলালৈকে নিদিব মাছকেইটা, নহ'লে কেৰাহীত মাছকেইটা মানে কি পূৰা ছিগি মেলি যাব আৰু এনেকৈ ভাগি যাব পূৰা। সেইকাৰণে পূৰা বস্তুখিনি উতলাৰ পিছত অলপ দেৰি পিছতহে মাছকেইটা দিব। মাছকেইটা দি আৰু অলপ উতলাব। সেইটো কি বুলি কয়, পানীটো কমিছে, পানী অকণ দি দিছোঁ আৰু অকণমান উতলাম। বেছি হেতাখন মাৰিলে মাছ চাছ ভাজি যাব। আপোনালোকক দেখাবলৈ নাপাম একদম এইকাৰণে আকৌ অকণমান উতলাম। এতিয়া নিমখ হৈছে নে চাম, বাকী একো চাব নালাগে, অকণমান উতলিলে হৈ যাব। একেই প্ৰচেছতে বেলেগ এটা ৰেচিপি বনাই দেখাম এদিন। তেল মাৰি তাৰপিছতে পিঠাগুড়ি নিদিওঁ, তেতিয়া সৰিয়হৰ গুড়ি দিম, বগা সৰিয়হটো দিম। মচুৰ দাইলটো আপোনালোকে এভইড কৰোঁ বুলিলেও পাৰিব, দিওঁ বা নিদিওঁ সেইটো নিজৰ কথা, মানে আৰু এতিয়া ভাঙি লৈছোঁ। কুকুৰটোলৈ অকণমান কাঢ়ি থ'ম, আমাৰ কুকুৰ এটা আছে, তালৈ অকণমান কাঢ়ি বাকী দি দিম আৰু তাক চবেই খুৱাই দিওঁ মই। বইল যি বনালেও খুৱাই দিওঁ, খাই দিয়ে আহিব আৰু। জলকীয়াখিনি ভাঙি ল'লোঁ, ভাঙি লৈ দি দিছোঁ। জলকীয়া অলপ দিব আপোনালোকে, নহ'লে টেঙাটো অলপ বেছিকৈ দিব, নহ'লে জলকীয়া দিব, নহ'লে টেঙাটো অলপ বেছিকৈ দিব, খাই ভাল লাগিব। পুৰা গ্ৰেভি টাইপ আমি উতলাই আছোঁ। এতিয়াতো কি কয় 10 মিনিটমান হৈ গৈছে পাই, উতলি আছে। জলকীয়াখিনিওতো দি দিলোঁ আৰু এইকেইটা মাছ খুৱাইছিলে বোলে, ভাল লাগে বোলে খাই, আগতে তেনেকৈ কৈ থাকে যিহেতুকে, সেইকাৰণে বহুত দিনতে একবাৰ বোলো ট্ৰাই কৰি চাওঁচোন কেনেকুৱানো লাগে খাই। তেতিয়া বনাই চাইছিলোঁ, যিহেতুকে মই বইলটো খাই খুবেই ভাল পাওঁ, তেল মৰাতকৈ বইল খাই ভাল লাগে বাৰু। মায়ে তেনেকৈ বনোৱা নহয়ে, তেওঁ যিহেতুকে বইল এভইড কৰে। আমি খাওঁ কেতিয়াবা, হ'লেও মই বেছিকৈ খোৱা হয় আৰু। আজি বোলো বনাই চাওঁ কেনেকুৱা লাগিলে, আপোনালোকে ক'ব, কিন্তু আপোনালোকেও বনাই খাই চাব পাৰে কেনেকুৱা লাগিলে মোক ক'ব কিন্তু। বাই বাই।